So guys, welcome back to my YouTube channel. তো আজিৰ এইটো ভিডিঅ' এটা অলপ ডিফাৰেণ্ট হ'ব। এইটো এটা মই ৰিভিউ কৰিম বুলি ভাবিছোঁ, যিহেতু মই মোৰ চেনেলত দিছিলোঁ ভিডিঅ'টো এটা, আৰু সেইটো এটা ট্ৰাইপডৰ হয় ৰিভিউটো, যিটো আনবক্সিং কৰিম। তো আপোনালোকৰ আগত সেইটো দেখাম, মানে গিম্বলটো মানে ভ্লগিঙৰ কাৰণে কিমান ভাল হয়। তো আপোনালোকে চাব আৰু কেনেকুৱা পাই জনাব নিশ্চয়, আৰু ভাল লাগিলে কমেণ্ট লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যোন নতুনকৈ আহে মোৰ চেনেলটো। তো আজিৰ এতিয়াই কৈ নিদিওঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো পিছত লগ পাই আছোঁ। ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ, লেটছ গো। চ' লেটছ ষ্টাৰ্ট আনবক্সিং। তো ব'লকচোন খুলি পেলাই কি পাওঁ চাওঁ আমি ভিতৰত। এই গিম্বলটোৰ স্পেচিফিকেশ্যনছখিনি দিবলৈ মই চেষ্টা কৰিম স্ক্ৰীনৰ ছাইডত। আপোনালোকে ভাল পালে এইটো কিনিব পাৰে, বহুত মানে কমফৰ্টেবল হয় বস্তুটো। তো চাই থাককচোন ভিডিঅ'টো। ইয়াতে বৰ বিশেষ বস্তু দিয়া নাই, এইটো ষ্টেণ্ডটো আৰু এইটো ডাঙৰো কৰিব পাৰি, যিহেতু সেই ৰঙা ৰঙা চুইচকেইটাৰে সেইকেইটাত হেৰি কৰি পেলাই। আৰু এইটো মোবাইলৰ কাৰণে দিছে, মোবাইলটো ফিট কৰিবৰ কাৰণে। এইটো যিমানটো চাইজ হয় সেইটো তাৰ হেৰি কৰি পেলাই ফ্লেক্সিবল হয় বস্তুটো। আৰু এইটো যিটো মই হেৰি কৰি আছিলোঁ সেইটো ৰ'টেট কৰিবৰ কাৰণে। আৰু এইটো যিটো মই এইটো ৰাখি দিছিলোঁ খুলি পেলাই, কিন্তু ৰাখিব নালাগে, এইটো তেনেকৈ থৈ পেলাই মোবাইলটো ফিট কৰিব লাগে, নহ'লে অকণমান দিগদাৰ হয়। আৰু এইটোত মোবাইলৰ ফিট কৰাটোত দুটা হোল দিছে, আপোনালোকে যোনফালে সুবিধা হয় সেইটোৰ মতে লগাব পাৰিব। মোবাইলটো মই অকণমান ছাইডত ফিট কৰিছোঁ দেখাবলৈ, কাৰণ মোৰ পপ চকেট লাগি আছিলে, যিহেতু অকণমান দিগদাৰ হৈ আছিলে। তো সেইটো কাৰণে ছাইডতে ফিট কৰিছোঁ, কিন্তু বহুত মানে কমফৰ্টেবল হয় বস্তুটো, বহুত ভাল লাগিছে মানে। এইটো মোৰ নৰ্মেল মোবাইল এটাতে মই এনেকৈ দেখাই দিছোঁ। আৰু ইয়াৰে গ্ৰিপটো কিন্তু মানিবলগীয়া, বহুত ধুনীয়া গ্ৰিপ হয়। আৰু এইটো দেখিছেই তল চাইডে প্লাষ্টিকৰ ৰাবাৰৰ আছে বস্তুটো, বহুত মানে ধুনীয়া হয়। তো এইটোৱে আছিলে মোৰ সৰু আনবক্সিংটো। আপোনালোকে কেনেকুৱা পালে জনাব, নিশ্চয় ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই যিহেতু ইউটিউবত নতুন হয় ন, তো সেইটো কাৰণে ইমান এক্সপেঞ্চিভ বস্তু এতিয়াই মই নিবিচাৰোঁ মানে কিনিব, কিন্তু তথাপিও গিম্বল এটা লাগে, যিহেতু ভ্লগিঙৰ কাৰণে ক'ৰবাত ওলাই গ'লে দৰকাৰ হয়। তো সেইটো কাৰণে ভাবিলোঁ এইটো কম দামতে মানে বহুত ভাল এটা বস্তু হয়। তো আপোনালোকে এইটো যাব পাৰে, মানে ইউ কেন গ' ফৰ ইট। তো
যদি ভাল লাগিলে তেতিয়াহ'লে ক'লোৱে যিহেতু তো আজিলৈ আহিছোঁ বাই বাই